সন্মান বিচাৰে যদি এইটো শুনক। নম্বৰ 1, ল'ৰা-ছোৱালী ডাঙৰ হ'বলৈ ধৰিলে সিহঁতক প্ৰতিটো কথাতে বাধা দিয়া বন্ধ কৰক। নম্বৰ 2, কাৰোবাক প্ৰশংসা কৰিবলৈ হ'লে সকলোৰে সন্মুখত কৰক। এনে কৰিলে সন্মুখৰজন আপোনাৰ প্ৰিয় পাত্ৰ হৈ পৰিব। নম্বৰ 3, নিবিচৰাকৈ কাৰোবাক জ্ঞান নিদিব। দুবাৰতকৈ বেছি কাৰোবাক নুবুজাব। যদি তেওঁ বুজিবলৈ হয় তেন্তে এবাৰতেই বুজিলেহেঁতেন আৰু নুবুজিবলৈ হ'লে এবাৰতো নুবুজিলেহেঁতেন। নম্বৰ 4, বহু লোকৰ মাজত কাৰোবাক ভুল প্ৰতিপন্ন নকৰিব। যদি সেইজনৰ কথাটো ভুল হয় তেন্তে তেওঁক অকলশৰীয়াকৈ বুজাব। নম্বৰ 5, কাৰোবাৰ আলোচনা কৰিবলৈ হ'লে এজনৰ সৈতেই কৰিব। যদি 4জনৰ আগত কাৰোবাৰ আলোচনা কৰে তেন্তে তেওঁ গম পালে একেবাৰেই আপোনাৰ শত্ৰু হৈ পৰিব। নম্বৰ 6, উপদেশ আৰু তৰ্কৰ মাজত বহুত পাৰ্থক্য আছে। উপদেশে বন্ধুত্ব বঢ়ায় আৰু তৰ্কই শত্ৰু বনায়। সেয়েহে কাৰোৰে সৈতে তৰ্ক নকৰিব। যদি এই সৰু ভিডিঅ'টো ভাল পালে তেন্তে লাইক আৰু কমেণ্ট কৰিব। আৰু যিসকলে আমাৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। সুখেৰে থাকক, হাঁহি থাকক।